কিছু সময়ৰ পূৰ্বে যোৰহাটত উপস্থিত হৈছেহি বলিউডৰ মহাময় অভিনেত্ৰী তথা দেশীকাল খ্যাত প্ৰিয়ংকা চোপ্ৰা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকাই এক বিশেষ শ্বুটিঙৰ বাবে 3দিনীয়া কাৰ্যসূচীৰে উপস্থিত হয়হি যোৰহাটত আগন্তুক 3 দিন ধৰি যোৰহাটৰ কেইবাটাও স্থানত অসম পৰ্যটন বিজ্ঞাপনৰ শ্বুটিঙত ভাগ ল'ব অভিনেত্ৰীগৰাকীয়ে আৰু অভিনেত্ৰীগৰাকীয়ে ঠেঙাল কাজিৰঙা গল্ফ ৰিজৰ্ট আদি কেইবাটাও ধুনীয়া লোকেশ্যনত শ্বুটিঙত ভাগ ল'ব আৰু শনিবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে যোৰহাটত উপস্থিত হয়হি প্ৰিয়ংকা চোপ্ৰা আমি দৰ্শকলৈ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো কিছু সময়ৰ পূৰ্বে উপস্থিত হৈছেহি মহাময় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু প্ৰিয়ংকা চোপ্ৰাক চাবলৈ যোৰহাটত এনেৰে দেখিবলৈ পোৱা গ'ল যথেষ্ট সংখ্যক লোকে ভিৰ কৰিছেহি আমি দৰ্শকলৈ দেখুৱাই আছো অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকাই এক বিশেষ শ্বুটিঙৰ বাবে উপস্থিত হয়হি যোৰহাটত আৰু আগন্তুক 3 দিন ধৰি যোৰহাটৰ কেইবাটাও স্থানত অসম পৰ্যটন বিজ্ঞাপনৰ শ্বুটিঙত ভাগ ল'ব মহাময় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই উল্লেখযোগ্য যে ঠেঙাল কাজিৰঙা গল্ফ ৰিজৰ্ট আদি কেইবাটাও ধুনীয়া লোকেশ্যনত শ্বুটিঙত ভাগ ল'ব প্ৰিয়ংকা চোপ্ৰাই আৰু এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি যোৰহাটত উপস্থিত হয়হি মহাময় অভিনেত্ৰীগৰাকী আৰু প্ৰিয়ংকা চোপ্ৰাৰ সাক্ষাৎকাৰৰ কিছু দৃশ্যাংশ আছে সেই দৃশ্যাংশ আমি দৰ্শকলৈ আগবঢ়াইছো मुझे बहुत अच्छा लग रहा है थैंक यू वेरी मच ये दूसरी बार आ रही हूँ मैं असम इससे पहले काफ़ी कोशिश कर रही थी लेकिन बाहर गांव बहुत रहती हूँ तो सिर्फ 2 दिन के लिए इंडिया आई हूँ और सिर्फ असम आई हूँ और बहुत अच्छा लग रहा है और एक ऐड शूट करेंगे यहाँ पे असम के लिए ठीक है शुक्रिया थैंक এয়া আছিল মহাময় অভিনেত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য আগবঢ়ালে তেওঁ যথেষ্ট সুখী বুলি উল্লেখ কৰিছে আৰু অসমত দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈ তেওঁ যথেষ্ট আনন্দিত সংবাদ মাধ্যমৰ আগত তেওঁ এনেদৰে উল্লেখ কৰিলে আৰু বিশেষ শ্বুটিঙৰ বাবে তেওঁ উপস্থিত হৈছেহি এনেদৰে যোৰহাটত আমি দৰ্শকলৈ দেখুৱাইছো মহাময় অভিনেত্ৰীগৰাকীক চাবলৈ এনেদৰে যথেষ্ট সংখ্যক লোকৰ ভিৰ হয় নিৰাপত্তা বেষ্টনীৰ মাজেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে আগবাঢ়ে মহাময় অভিনেত্ৰীগৰাকী আৰু আগন্তুক 3 দিন ধৰি যোৰহাটৰ কেইবাটাও স্থানত অসম পৰ্যটন ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই শ্বুটিং কৰিব কেইবাটাও মনোগ্ৰাহী লোকেশ্যনত শ্বুটিং কৰিব প্ৰিয়ংকা চোপ্ৰাই কাজিৰঙা গল্ফ ৰিজৰ্টতো শ্বুটিং কৰিব মহাময় অভিনেত্ৰীগৰাকীয়ে আমি দৰ্শকলৈ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো কিছু সময় পূৰ্বে উপস্থিত হৈছেগৈ মহাময় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা যোৰহাটত উপস্থিত হোৱাৰ পিছতেই মহাময় অভিনেত্ৰীগৰাকীক চাবলৈ এনেদৰে যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হয় আগন্তুক 3 দিন ধৰি কেইবাটাও মনোগ্ৰাহী লোকেশ্যনত চিত্ৰগ্ৰহণ কৰিব মহাময় অভিনেত্ৰীগৰাকীয়ে मुझे बहुत अच्छा लग रहा है थैंक यू वेरी मच ये दूसरी बार आ रही हूँ मैं असम इससे पहले काफ़ी कोशिश कर रही थी लेकिन बाहर गांव बहुत रहती हूँ तो सिर्फ 2 दिन के लिए इंडिया आई हूँ और सिर्फ असम आई हूँ और बहुत अच्छा लग रहा है और एक ऐड शूट करेंगे यहाँ पे असम के लिए ठीक है शुक्रिया थैंक मुझे बहुत अच्छा लग रहा है थैंक यू वेरी मच ये दूसरी बार आ रही हूँ मैं असम इससे पहले काफ़ी कोशिश कर रही थी लेकिन बाहर गांव बहुत रहती हूँ तो सिर्फ 2 दिन के लिए इंडिया आई हूँ और सिर्फ असम आई हूँ और बहुत अच्छा लग रहा है और एक ऐड शूट करेंगे यहाँ पे असम के लिए ठीक है शुक्रिया थैंक অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্য তেওঁ দ্বিতীয়বাৰৰ বাবে অসমত উপস্থিত হৈ যথেষ্ট সুখী বুলি তেওঁ উল্লেখ কৰিলে 3 দিন ধৰি কেইবাটাও মনোগ্ৰাহী লোকেশ্যনত শ্বুটিং কৰিব মহাময় অভিনেত্ৰীগৰাকীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এনেদৰে আজি কিছু সময় পূৰ্বে তেওঁ উপস্থিত হয়হি যোৰহাট মহানগৰীত আৰু আগন্তুক 3 দিন ধৰি কেইবাটাও মনোগ্ৰাহী লোকেশ্যনত তেওঁ দৃশ্যগ্ৰহণ কৰিব আমি দৰ্শকসকলক এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো কিছু সময় পূৰ্বে উপস্থিত হৈছেগৈ মহাময় অভিনেত্ৰীগৰাকী